গোৱালপাৰাৰ লক্ষীপুৰত দিব্যাংগ শিশুলৈ প্ৰয়োজনীয় সামগ্ৰী বিতৰণ উপকৃত অৰ্ধশতাধিক শাৰীৰিক দিব্যাংগ শিশু। গোৱালপাৰা জিলাৰ লক্ষীপুৰ ৰামকৃষ্ণ বিদ্যাপীঠত আজি অসম সৰ্বশিক্ষা মিছনৰ গোৱালপাৰা জিলা সমন্বিত শিক্ষা বিভাগৰ উদ্যোগত দিব্যাংগ শিশুৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। জনামতে লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ অন্তৰ্গত এলেকাত কেইবা সহস্ৰাধিক দিব্যাংগ শিশু আছে। ইয়াৰে প্ৰায় 5 শতাধিক শিশু মস্তিষ্কৰ পক্ষাঘাত আৰু শাৰীৰিকভাৱে অক্ষম শিশু আছে। এই প্ৰকাৰৰ 70গৰাকী দিব্যাংগ শিশুক 2 মাহ পূৰ্বে বিশেষজ্ঞৰ দল এটাই পৰীক্ষণ নিৰীক্ষণ কৰে। তাৰ মাজৰে পৰা নিৰ্বাচিত 42গৰাকী শিশুক আজি ট্ৰাই চাইকেল, চিপি চেয়াৰ, হুইল চেয়াৰ, ৰোলাৰ আদি বিনামূলীয়াকৈ বিতৰণ কৰে। লক্ষীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দেৱানন্দ বড়োৱে সামগ্ৰী বিতৰণিৰ কাৰ্যসূচীৰ শুভ আৰম্ভ কৰে। প্ৰয়োজনীয় সামগ্ৰী বিতৰণ উপলক্ষে এখন সভা অনুষ্ঠিত হয়। সমল ব্যক্তি ছফিউৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত শিক্ষা বিষয়া দেৱানন্দ বড়োৱে ভাষণ প্ৰসংগত দিব্যাংগ শিশুৰ অভিভাৱকসকলক সামগ্ৰীসমূহৰ সঠিক ব্যৱহাৰ আৰু যত্ন লোৱাৰ বাবে আহ্বান জনায়। সামগ্ৰীসমূহ ব্যৱহাৰ কৰি দিব্যাংগ শিশুসকল বিদ্যালয়মুখী হোৱাৰ লগতে দিব্যাংগ শিশুৰ উত্তৰ কামনা কৰে। বিনামূলীয়া সামগ্ৰীসমূহ বুজি পাই দিব্যাংগ শিশুৰ লগতে অভিভাৱকসকলেও সন্তুষ্টি লাভ কৰে। লক্ষীপুৰৰ পৰা মতিউৰ ৰহমানৰ ৰিপৰ্ট, এবিপি আছাম। আমাৰ সৰ্বশিক্ষা অভিযান অসমৰ দ্বাৰা অনুদান পোৱা বিশেষভাৱে সক্ষম তথা দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত কিছু সামগ্ৰী বিতৰণ কৰিবলৈ আজি অনুষ্ঠানটো অনুষ্ঠিত কৰা হৈছে। আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি মুঠ 42জন ছাত্ৰ ছাত্ৰীক বিভিন্ন ধৰণৰ সামগ্ৰী প্ৰদান কৰা হ'ব। আৰু এই 42জন ছাত্ৰ ছাত্ৰীৰ সামগ্ৰীৰ মাজত আছে ট্ৰাইচাইকেল এখন, চিপি চেয়াৰ 17খন, হুইল চেয়াৰ 20খন, ৰলেটৰ 2খন আৰু মেস্কিট 2টা। আৰু এইসমূহ আমি আমাৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিতৰণ কৰিম। আশা কৰিছোঁ এই সামগ্ৰীৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব আৰু তেওঁলোকৰ যথেষ্ট সহায়ক হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু তেওঁলোকৰ যি কৰণীয় কাম, সেই কামসমূহ যেন কৰিবলৈ সক্ষম হয় তাক আমি কামনা কৰিছোঁ আৰু তেওঁলোকৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। বিশেষভাৱে সক্ষম হৈ জন্মগ্ৰহণ কৰিছে আৰু এই ল'ৰা ছোৱালীখিনিক আমি সমভাৱাপন্ন, সমমৰ্যাদা দি জীয়াই থকাৰ যি অধিকাৰ, সেই অধিকাৰ প্ৰদান কৰিবলৈ আমি যথাসম্ভৱ চেষ্টা কৰোঁ। আৰু এই ক্ষেত্ৰত চৰকাৰে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে এইসকল ল'ৰা ছোৱালীৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে। আৰু সেয়েহে আজি আমাৰ বিভাগৰ দ্বাৰা যিখিনি অনুদান আমালৈ পঠাই দিছে, সেই অনুদানখিনি আমি এই ছাত্ৰ ছাত্ৰীসমূহৰ মাজত বিতৰণ কৰিবলৈ ওলাইছোঁ। আশা কৰিছোঁ এইসকল ছাত্ৰ ছাত্ৰী যথেষ্ট ধৰণে উপকৃত হ'ব আৰু লগতে অভিভাৱকসকলেও কৈছোঁ আপোনালোকেও যথেষ্ট কষ্ট কৰি আছে আৰু কষ্ট কৰিব লাগিব। আৰু লগতে যিখিনি সামগ্ৰী তেওঁলোকে পাব, এই সামগ্ৰীসমূহ সদব্যৱহাৰ কৰি তেওঁলোকৰ উত্তৰণৰ যি সহায়, সেই সহায় এইখিনি কামনা কৰিছোঁ। আৰু আমি ইতিমধ্যে গম পাইছোঁ 42জন